নমস্কাৰ বন্ধুসকল, মই মঞ্জিল আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত আহি গ'লোঁ। আজি এখন ইউটিউবৰ মিটআপ আছে। আপোনালোকে থাম্বনেইলখন চাই দেখিছে আমি মিটআপত আহি আছোঁ। মিটআপ পাই গ'লোহি। এই আপোনাৰ মিটআপ পাই গ'লোহি। বিকাশ দা নমস্কাৰ। এয়া তোমাৰ মই ব্লগ চাইছো দেই। চাইছে নেকি? চিৰিয়াখানা এইটো মোৰ ব্লগ চাইছে। বাতচিত হৈ আছে এইবিলাক, মই কথা পতা নাই, ৰখি আছোঁ। আপুনি ক'ব আহিছে? মই ঢকুৱাখানৰ পৰা আহিছোঁ। এজন ঢকুৱাখানৰ পৰা আপোনাৰ কি চেনেল? এনে ইণ্ডিয়া এট্ৰেকশ্যন। মানে টপিকটো মই ব্লগিঙে বনাওঁ নৰ্মেলি। আচ্ছা, ছাবস্ক্ৰাইবাৰ 25 মান হৈছে। ঠিকে আছে। এজন বোলে ঢকুৱা পৰা আহিছে, আপুনি হাইজ দিব পাৰিছে? হয়, ঢকুৱা এজন ঢকুৱা পৰা আহিছে 82 কিলোমিটাৰ। 82 কিলোমিটাৰ। তাৰপিছত বিকাশ ফাৰ্ষ্ট, আপুনি ছেকেণ্ড। চাই থাকক এয়া বিতুপন দা, বিকাশ দা। মই আপোনাৰ বিতুপন দা 15K পাছ, 15K পাছ চোৱা আৰু বিকাশ দা 9K পাছ, 9K পাছ। বিতুপন দা ভাগৰ যে ভিডিঅ'বিলাকত মানে ছাবস্ক্ৰাইবটো যিমান আছে তাতে ভিউজবিলাক ইমান কম আহে কিয়? ইমান কষ্ট কৰি ইমান দূৰত বনোৱা। একচুৱেলি কি হয়, মানুহে কণ্ট্ৰভাৰ্চিয়েল বস্তু বা এনেকুৱা যোনবিলাক হেৰি হয় সেইবোৰ বস্তু চাই ভাল পায়। এতিয়া মই যিবিলাক মোৰ যোনসকল ছাবস্ক্ৰাইবাৰ আছে মই জানো তেওঁলোকে ভাল বস্তু চাই ভাল পায়। আপুনি অকলে যায় যে ফেমিলি কেইটা নকৰিব, আমাকো লৈ যাম। ফেমিলিক নিওঁ। মই চেৰাপুঞ্জী যাওঁতে ফেমিলি গৈছে, তোমালোকে চাগে দেখি যায়। এই লাষ্ট ব্লগটোত মই ফেমিলিক নিনিয়াকৈ মানে মই নিজকে চাব বিচাৰিছিলোঁ মই চ'ল' ট্ৰিপ কৰিব পাৰিম নে নোৱাৰিম। চ'ল' ট্ৰিপ তেনেকৈ মই কেতিয়াও কৰিব নাই আৰু ইমানবোৰ গিয়াৰ্ছ লৈ। ত' সেইটো মই চাবলৈহে একচুৱেলি লৈ গৈছিলোঁ। তো মানে ফেমিলি যায়, মই একচুৱেলি বেছিকৈ ফেমিলি ট্ৰিপ কৰোঁ। মানে ফেমিলি অফ কেমেৰা থাকে নেকি? অফ কেমেৰা থাকে। সেইটো কথা। আমি অকল বিতুপন দাকে দেখোঁ। চেৰাপুঞ্জীটো অন কেমেৰা আছে। বিকাশ দাটো ভিডিঅ' মই ক'বই লাগে, অহালৈ কুটুককৈ চাওঁৱে। 9K পাছ আছো, এতিয়া 89 নেকি আগতকে মানে বহুত হৈছে। কিবা যদি থাকে ভুল চুল কমেণ্ট কৰি ক'বা তোমালোকে। আমি কমেণ্ট চমেণ্ট দিলে চাব। বিতুপন দালে মই আজি 2দিনমান হ'ল ফোন মাৰিছোঁ, ৰিচিভ কৰা নাই, বিজি আছে গম পাইছোঁ। কিন্তু তুমি মোক এটা লিংক পঠাইছিলা, ক'ত পঠাইছিলা পাহৰিলোঁ, ফেচবুক নে ইনষ্টাগ্ৰামত পঠাইছিলা হ'বলা লিংক এটা। মই চাইছিলোঁ গুৱাহাটীৰ চিৰিয়াখানা ব্লগ। আজি মই ব্লগ বনামে এইটো বন্ধ থাকিলে, শুকুৰবাৰ থাকিলে। এতিয়া কাইলৈ আকৌ যাম। কাইলৈ গুৱাহাটী গৈ আপোনাৰ উমানন্দ যাম আৰু কলাক্ষেত্ৰ যাম। হেৰিত যাবা তুমি, তাৰকা গৃহ আছে, চায়েন্স মিউজিয়াম গৈছা? নাই তাতে যাবা, চায়েন্স মিউজিয়ামটো ভাল আছে। দুজনক একেলগে লগ পাই বহুত ভাল লাগিলে। ঠিকে আছে। আপুনি কিয় নাহিলে? ট্ৰেইনত অহা ভিডিঅ'টো চোৱা নাই, থাম্বনেইলখনে দেখিছোঁ। ৰাতিপুৱা দিছোঁ চাবা। বাইক কিয় নাহিলে? বাইক আৰু ইমান দূৰ বাইক লৈ কষ্ট হয় ন। আজি থাকিব নেকি? আপুনি ভিডিঅ' নাই বনাই? বনাই আছো, কেমেৰা আছে। কেমেৰা চলি আছে। তোমালোক কথা পাতি আছে কেনেকুৱা ভিডিঅ' মোৰ ইয়াত প্ৰব্লেম এটা হৈছে চাবচোন, মানে এইটো ইউটিউবতো যে কিবা ভিডিঅ'বিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে হয় নি নহয়? তুমি এটা কাম কৰিবা, তোমাৰ সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়তো, তুমিতো ভিডিঅ'বিলাক সৰু ল'ৰা ছোৱালীৰ কাৰণে নবনোৱা, মানে তুমি টাৰ্গেট অডিয়েন্সটো কোন হয় বোলে? তেতিয়াহ'লে যদি সৰু ল'ৰা ছোৱালীৰ কাৰণে টাৰ্গেট কৰি বনাইছা বোলে আণ্ডাৰ 14 হ'ব নেকি আমাৰ ইয়াত? 18 আণ্ডাৰ 18 নহয় 14 আণ্ডাৰ 14 যদি ভিডিঅ' বনাইছা বোলে, তুমি সৰু ল'ৰা ছোৱালী ওলাইছা, পুতলা চুতলা দেখুৱাইছা, সেইবিলাক হৈছে ফৰ কিডছ ন, ফৰ কিডছ ভিডিঅ'। সেইটো কিহত কৰিব পৰা নাই? আপলোড কৰাৰ সময়ত তোমাৰ আহিব, ভিডিঅ'টো আপলোড কৰাৰ সময়ত আহিব, তুমি ঠিক কৰি দিলে হ'ল। নহ'লে গুগল ক্ৰমত যায়, এডভান্স ছেটিংছ তাতে অপশ্যন এটা আছে, এইটো নট ফৰ কিডছ কৰিবা। আৰু তোমাৰ যদি ইণ্ডিভিজুৱেল কিবা যদি ভিডিঅ'ত যদি কিডছ ওলাই, সৰু বাচ্ছা ওলাই, মই এতিয়া আজি কৰিব লাগিব, সেইদিনা বাচ্ছা আছে, সেইটো ইণ্ডিভিজুৱেল ভিডিঅ'টোত যাই কিনে দিছ ভিডিঅ' ফৰ কিডছ বুলি দি আহি যায়, অপশ্যন আহি যায়। মই মানে এতিয়া ব্লগটো এনেকুৱা টাইমত বনাবলৈ লৈছোঁ, মানে এই আৰ্মি কেম্পবিলাক যে আছিলে গোটেই ইণ্ডিয়াত, গোটেই আৰ্মি কেম্পবিলাক ঘূৰি মেলি চাওঁ। ডাঙৰ মানে ইউটিউবাৰবিলাক আৰ্মি কেম্পবিলাক আৰু ইউটিউবাৰবিলাকক মানে গৈ মিট কৰি মেলি মানে মেইন উদ্দেশ্যটো যিমান আছে ভাৰতত। মানে কি তুমি কি দি ভিডিঅ' কি দি ভাল পোৱা? মানে তুমি ব্লগিং কৰা নেকি? ব্লগিং আৰু মাজে মাজে এটা কবিতা লিখি থাকোঁ। কবিতা এটা লিখিছিলোঁ, কবিতা এটা গাই শুনা তুমি, গাই শুনা মানে মই কেমেৰাটো ধৰি আছোঁ দিয়া।
মই যোনটো মই কবিতা লিখিছিলোঁ সেইটোৱে গাইছোঁ। এওঁ কবিতা এটা গাব এতিয়া। ৰ'ব। বয়স প্ৰায় 4 বছৰমান হ'ব, মাৰ লগত কাজিয়া। এইটো মই নিজে লিখা, নিজে মিউজিক কৰা, নিজে ভিডিঅ' বনালোঁ। অঁ দি থোৱা আছে। সেইটোৰ ভিডিঅ' আপোনাৰ 2.3K হৈ আছে। গাই দিছে এইটো। বয়স প্ৰায় 4 বছৰমান হ'ব, মাৰ লগত কাজিয়া। মা, মই স্কুল নাযাওঁ। মায়ে দেখুওৱা মৰমৰ সেই ৰঙা চকু আৰু এছাৰিৰ ভয়ত ভয়ে ভয়ে যাত্ৰা হয় এখন নতুন পৃথিৱী। আৰু তাত লগ পোৱা হয় আমাৰ দৰে কিছুমান দেৱশিশু। আৰু তেওঁলোকৰ মুখতো মাত্ৰ এটাই কথা, মা মই স্কুলত নাথাকোঁ। বাকীটো চাবলৈ হ'লে বাকীখিনি লগা ভাল লাগিলে। ইয়াত টেকেলি নহয় বগীটিং ভঙা খেল হ'ব। ইয়াত বগীটিং ভঙা খেল, এইটো বগীটিং প্ৰথমতে বোলে আমাৰ বিকাশ দাই খেলিব বোলে। তাকে বিকাশ দাই ৰেডি, লাঠি চাঠি লৈ টেকেলি ভাঙি মানে মানুহে ভাঙে চাব লাগিব এতিয়া। Start. কমেডিটা লখিমপুৰ। মই চেনেলৰ নাম কৈ দিম পাছত। এজন কমেডিটা দি দিয়ক। নাই নমস্কাৰ বন্ধুসকলে, পিতাকতে ধুনীয়া ব্লগ ভিডিঅ' বনাই আকৌ চাই ভাল লাগে। মই চাওঁ মাজে মাজে, আপোনালোকৰ সেই চাই থাকিবৰ কাৰণে ছাবস্ক্ৰাইব কৰি কিনাৰতে থকা বেল বটন ভাগ টিপি দিব আৰু। হৈ গ'ল। আমাৰ লখিমপুৰ পেংষ্টাৰ। কিবা ধন্যবাদ সকলোকে। আজি আকৌ এবাৰ পুনৰবাৰ লগ পালোঁ। মিৰাপুৰত আহিলোঁ। অহা খুবেই মোৰ পলম হ'ল, তথাপিও সকলোকে বহুত দেৰিকৈ আহিছে, অকণমান পলম হ'ল। তাকে সকলোকে লগ পালোঁ, ভাল লাগিলে। আৰু মই মনজিত বুলি এই চেনেলটো আপোনালোকে চাই আছে, ব্লগিং চেনেল চাই আছে। ব্লগবোৰ যদি ভাল লাগে নিশ্চয় আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল বটনটো দবাই ৰাখিব। থেংক ইউ। লগ পাই ভাল লাগিল। থেংক ইউ। মজা ভিডিঅ' বনাই কৈছিলো, চাই মজা পাব। আনকমন ভিডিঅ' বনাই, মানে এনেকা ভিডিঅ' আৰু কোনেও বনাব নোৱাৰে। দাদা ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিছোঁ। আপোনালোকে মই মনজিত চেনেলটো চাব আৰু যদি ভিডিঅ'ৰ কিবা ভাল লাগিছে কমেণ্ট কৰিব, বেয়া লাগিছে কমেণ্ট কৰিব, যদি কিবা শুধৰণি কৰিব লাগে তাতো কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ নতুন ভিডিঅ' চাবলৈ। শ্বেয়াৰ কৰিবলৈতো নাপাহৰিব। চেনেলটো মই দি দিম ডেছক্ৰিপশ্যনত। হয়, মোৰ ইণ্ডিয়া এট্ৰেকশ্যন, মই দেৱানন্দ গগৈ। মোৰ চেনেলটো চাব আপোনালোকে। দাদা কাৰ্ডটো অ'কে, ঠিক আছে, ভাল লাগিল নিশ্চয়। যদি আমাৰ এই ডাঙৰীয়াৰ ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, যদি নতুন ছাবস্ক্ৰাইব কৰিব। আৰু সেয়ে থাকিল বেষ্ট হৈছে, ফালি দিবা একদম পুৰা জছত। আজিলৈ ইমান আছে বন্ধুসকল, নমস্কাৰ, জয়া অসম। চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই নেক্সট বিতুপন দা আৰু বিকাশ দাৰ এটা ধুনীয়া ভিডিঅ' লৈ আনিম তেওঁলোকৰ।